যা কণী পাৰা নাই যেন পাইছোঁ চাই লওঁ বাৰু এই দুজনী বহি আছে বাৰু ইয়াতে কণী নাইচোন তাতে লাজ পালোঁ নহয় বেয়াকৈ এটাও কণী নাই এইটোত আৰে বৰ বেয়াকৈ লাজ পাইছোঁ কণী ক'তো নাই ক'ত আছে নাই কণী অঁ আছে 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 এতিয়া কণী আছে দেই মানে পাৰা আৰম্ভ হৈছেহে কণী আচলতে সেইকাৰণে এইফালে বেছি জমা হোৱা নাই হৈ যাব গধূলিলৈ আৰু এইজন ডিষ্টাৰ্ব নিদিওঁ বাৰু বহি আছে ইয়াতে বাইদেউ কাম কৰি আছে মাটি ভৰাই আছে মাটি মিলাই আছে আৰু সেয়াত নেট লাগি আছে সেয়া নেটৰ ৰিপেয়াৰিং কাম চলি আছে দাদাহঁতে কৰি আছে এইবিলাক সুনীল দাদা আৰু এজন দাদা কাম চলি আছে ইয়াতে আৰু নেটখন দিয়াটো বহুত দৰকাৰী মুৰ্গীবোৰ বাহিৰত যাই থাকে নহ'লে চ' নেটখন লগাই আছে এনেকৈ আগৰ নেট আছিলে অলপ ৰিপেয়াৰ কৰি আছে এখন নহ'ব নেকি অলপ চিঙা অলপ দুৰ্বল দেখোন নেটখন নতুন এখন দিয়াই ভাল হ'ব এখন নহ'ব এখন কেনেকৈ হ'ব এখন নহ'ব চ' এই গৰুটো যে দেখিছে ইয়াতে এই গৰুটো কি ধুৰন্ধৰ এইখিনিতে থকা নেটৰ ইয়াতো ছিঙি দিয়ে কামুৰি কামুৰি সেইটো মই ভিডিঅ' ল'ব নোৱাৰিলোঁ ফিল্ম কৰিব নোৱাৰিলোঁ বাট ই ইমান ধুৰন্ধৰ ৰছীডাল চুটি কৰিব লগা হৈছে এতিয়া নহ'লে এইখিনি ছিঙি দিলে হয় খাই দিয়ে মানে নেটখন আল্টিমেটলি কামুৰি ছিঙি খাই পেলাই মানে এনেকুৱা ধৰণৰ হয় চ' এইবোৰ মুৰ্গী পাৰ্টি তাতে চিল পিল কৰি আছে এইবিলাক মুৰ্গী পাৰ্টি ৰেইনব' ৰোষ্টাৰ এইটো আগত বাকী এইবোৰতো লোকেল আৰু কিছুমান সোণালীও আছে ইয়াতে চ' এইবোৰ মুৰ্গী আৰু এইফালে বলক আৰু কি আছে চাওঁ এইফালে কি কৰি আছে শহাৰ জনসংখ্যা ঘৰত কমি গৈছিলে শহা বহুত মৰি গৈছিলে জগতৰ একচুৱেলি কিবা কিবি ধৰণৰ ইছ্যু হৈ পেলাই কি হৈছিলে এইটো পিছলৈ ক'ম বাৰু কিন্তু বৰ্তমান শহা 3টা আছিলে তাৰ ভিতৰত পোৱালি দিছে এই পোৱালিটো চাই লওক শহাৰ পোৱালিটো ইয়াতে আছে ভিতৰত থৈ দিছোঁ বন্ধ কৰি দিছোঁ মাকজনীক অলপ এৰি দিছোঁ এতিয়া ক'ত আছে শহাৰ পোৱালি বহুত বদমাছ পোৱালিটো পটককৈ জাপ মাৰি যায় অলপ অলপ বৰ্তমান দেখাত নাই সি তলত সোমাইছে যায় ইমান ধুৰন্ধৰ পোৱালিটো তলত যায় বাৰে বাৰে এইটো চাওক নাম মাত্ৰ সৰু পোৱালি এই টিকলাটো ইমান বদমাছ বাৰে বাৰে সি গুচি যায় ভিতৰত থওঁ সি বাৰে বাৰে তলত সি দৰ্জাখনৰ ফুটাটো দিয়ে সি তললৈ নামি যায় গাখীৰ চাখীৰ ৰাতিপুৱা খাব পাইছে সেই এনেকৈ যাই থাকে সৰু পোৱালি চাওক না কি মৰম লগা বেছি যি কষ্ট পাব বেছি এয়া কৰিলেও নাম মাত্ৰ পোৱালি বেছি দিন হোৱা নাই এসপ্তাহ হোৱা নাই মেবি চাগে এসপ্তাহমানৰ ভিতৰত পোৱালি বা 15 দিনমান হ'ব মেক্স টু মেক্স চ' তাৰ ভিতৰত থওঁ বাৰু এতিয়া আছিলে শহা এইকেইটা শহাৰ ঘৰ পিছফালে কিবা কেইবাটাও ৰুম আছে বাট ইমান শহা নাই বৰ্তমান চ' শহা আনিব পৰা নাই ক'ভিডৰ কাৰণে বাহিৰত মানে ডিফুৰ পৰা আনিব লাগে বাট আনিব পৰা নাই গাড়ী বন্ধ চন্ধ হৈ আছে আৰু নিজেও যাব লাগে ইমান দূৰ চ' সেইটো অনা হোৱা নাই বাট আমি সোনকালে আনিম বুলি ভাবি আছোঁ আৰু যি কি নহওক এইফালেতো হাঁহবোৰ আছে পিছফালে
এইখিনিতে হাঁহবোৰ আছে, এই ইয়াত হাঁহবোৰ আছে। বাকী এইবোৰ ঘাঁহ নেপিয়াৰ ঘাঁহ হয় আৰু কলৰ খেতি অলপ অলপ আছে ইয়াতে। কল বাগানবোৰ, বাগান বুলি ইমান নকওঁ বাৰু, বিকজ ইমান হাৰ্ভেষ্ট হৈ থকা নাই, হৈ আছে মোটামুটি, ইমান বেছিকৈ হোৱা নাই, বা এইটোতে একদম লগা নাই মানে। চ' সেনেকুৱা পিছফালে বাগানখন এনেকৈ আছে, গ্ৰীনাৰীটো হৈ আছে, ভাল লাগে এইটো এটা বহুত। আৰু এইবিলাক নেপিয়াৰ ঘাঁহৰ এয়া গৰুকে দিয়া যায় এইটো। চ' সেইখিনি আছিলে। আৰু মুৰ্গীখিনিতো দেখালোঁ, মুৰ্গীখিনি বৰ্তমান আৰু বঢ়াব লাগিব একচুৱেলি মুৰ্গী। চ' কামটো ঘৰটো ৰেডি কৰি আছোঁ অলপ, আৰু প্ৰডাকশ্যনটো অলপ বেছি কৰিব পাৰিলে ভাল হ'ব। মানুহে বিচাৰি আছে পোৱালি, বা কণীও বিচাৰি আহে, কিন্তু যিমান বিচাৰি আহিছে সিমান দিব পৰা নাই এই সময়ত। আৰু বেছিকৈ মানুহ বিচাৰি আহিছে কণীৰ কাৰণে হওক বা পোৱালিৰ কাৰণে হওক। চ' লেটছ চি, লাহে লাহে ষ্টেপবোৰ বিল্ড কৰি বেছিকৈ ডাঙৰ কৰিব চেষ্টা কৰিম। চ' এইটো হ'ল আমাৰ ডাঙৰ পুখুৰীটো এইবছৰ সিঁচি তলটো পূৰা চাফা কৰি তাতে চূণ গোবৰ দি এতিয়া হৈ গ'ল সেইখিনি কাম। এতিয়া চেলো দি পানী ভৰাই আছে ইয়াতে, এইফালে চ'লাৰৰ চেলো পাম্পটো আছে, এইটো পাম্পেদি এনেকৈ পানীটো ইয়াতে ভৰাই আছে। পানীটো যেতিয়া হৈ যাব তেতিয়া মাছটো, নতুন মাছ পোনাৰ লগতে ইয়াতে এইটো পুখুৰীত শ্বিফ্ট কৰাই দিছিলোঁ মই ইয়াবোৰ। চ' সেই শ্বিফ্ট কৰাই দিয়া মাছখিনি আকৌ ইয়াত ট্ৰান্সফাৰ কৰি দিম, আৰু যিখিনি লাগে আৰু তাতেও থাকিব কিছু, আৰু নতুন পোনাও এৰা যাব। চ' সেইটো হয় কাম, ইয়াতে চলি আছে। চাওক পানী ভৰি আছে এতিয়া, অলপকৈ টাইম লাগিব কিছু। আৰু ডাঙৰ যিহেতু পুখুৰীটো, পাৰটো বনাব লগা হৈছে, সেইবিলাক বস্তা দি পাৰ বনাইছে, কাৰণ কি পাৰটো মানে খহি গৈ আছে, গতিকে পাৰটো প্ৰত্যেক বছৰে অলপ ৰিপেয়াৰ কৰি থাকিব লগা হৈ যায়। এইবছৰৰ কাৰণে আৰু এতিয়া সম্ভৱ নহয়, মাটি নাই আৰু। অহা বছৰ আকৌ মাটি অলপ ওলাই মেলি জেগা ওলাই আকৌ এনেকৈ বনাব লাগিব। এইখিনিও বনোৱা গৈছে, চাওক পূৰা পাৰটো ভাঙি গৈছিলে। চ' পাৰটো বনাই থাকিব লাগে, সেইটো কথা। চ' সেইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে মই এটা ভিডিঅ' দিছিলোঁ আগত, যিটো মানে ষ্টাৰ্টিং কৰিছিলোঁ ফাৰ্ষ্ট ফাৰ্ম ভালকৈ দেখুৱাৰ, যিটো ফিছাৰী আৰু পিগাৰীৰ ওপৰত, মানে গাহৰি ফাৰ্মৰ ওপৰত আছিলে। সেই ভিডিঅ'টোত ইমান সঁহাৰি পাইছোঁ মানুহৰ, ইমান কমেণ্ট কৰিছে, মেছেজ দিছে, আৰু পোৱালিৰ কথা সুধিছে। ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকলৈ বহুত ধন্যবাদ ইমানখিনি কৰাৰ বাবে। আৰু মানে ইমান উৎসাহ দিলে ভাল লাগে, গতিকে বহুত ধন্যবাদ থাকিলে। আৰু এনেকৈ ভাবিছোঁ, আশা কৰিছোঁ যে ভিডিঅ'বোৰ চাই থাকিব, আৰু কিবা যদি স্পেচিফিক ভিডিঅ' বনাব লাগে কিবা টপিকৰ ওপৰত, প্লিজ কমেণ্ট কৰিব। আৰু এটা কমেণ্ট যদি আপোনাৰ ভাল লাগিছে, কোনোবাই কৰিছে, সেইটো লাইক কৰি দিব, যাতে মই বুজি পাওঁ যে সেইটো মেক্সিমাম নাম্বাৰ অফ লাইক আছে, আৰু সেইটো ভিডিঅ' বনাব পাৰি সেইটো টপিকৰ ওপৰত। মোৰ ৰিলেটেড মই কৰিব পৰা ভিডিঅ' যদি কিবা আছে তেতিয়াহ'লে প্লিজ ক'ব, মই ট্ৰাই কৰিম, চেষ্টা কৰিম বনাবলৈ। চ' সেইখিনি আছিলে আজিৰ কাৰণে। টিল দেন নেক্সট ভিডিঅ' আমি লগ পাম আকৌ। চি ইয়া, বাই বাই এণ্ড হেভ আ গ্ৰেট ডে।